নমস্কাৰ, পুনৰ স্বাগতম মোৰ ইউটিউব চেনেল বাস্তৱত সপোনৰ ঠিকনা বিচাৰিবলৈ। আজিৰ অন্য এক ৰূপত এই ভিডিঅ'টি মানুহ এজন সুখী বা সফল হ'বলৈ প্ৰয়োজন নাই কোনো টকাৰ, প্ৰয়োজন কি জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেন্তে পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ, বাস্তৱত সপোনৰ ঠিকনা বিচাৰোঁ। বলক। এজন সফল ব্যক্তি কোন হয় আৰু তাৰ পৰিচয় কি হয়? কোনো এজন ব্যক্তি সফল হোৱাৰ আগত আমি কি ক'ব পাৰোঁ তেওঁ সফল হ'ব পাৰিবনে? এনেকুৱা নানান ধৰণৰ প্ৰশ্নই আমাক খুচি থাকে মগজুত। এজন সফল ব্যক্তি আৰু অসফল ব্যক্তি দুয়োজন একেই হয় আৰু তেওঁলোকৰ দুয়োজনেই এভাৰেজ হয়। এনেহ'লে পাৰ্থক্যটো ক'ৰ পৰা আহে? পাৰ্থক্যটো তেওঁলোকৰ দুজনৰ চিন্তাৰ পৰাই বিলীন হয়। এজন সফল ব্যক্তি তেওঁৱেই হয় যি এক্সট্ৰা অৰ্ডিনাৰী কাম কৰাৰ ক্ষমতা ৰাখে। ঠিক একে ঠাইতে সেই এভাৰেজ মাইণ্ডছেট থকা ব্যক্তিজনে জীৱনৰ পৰা বেছি একো নিবিচাৰে। তেওঁলোকে জীৱনত ভিন্ন ধৰণৰ কিবা কৰিবলৈ খুব ভয় কৰে, খুব বেছিকৈ ভয় কৰে। যদি তুমি জীৱনত বেলেগকৈ কিবা কৰিব বিচাৰা, ভিন্ন ধৰণৰ কিবা কৰিব বিচাৰা, সফল হ'ব বিচাৰা, তেন্তে তুমি বিশেষ একো কৰিব নালাগে। জাষ্ট লাজ ভয় আঁতৰাই সাহস কৰিব লাগিব। সাহস কৰিব লাগিব প্ৰতিদিনে নতুন কিবা কৰাৰ, ভিন্ন ধৰণৰ কিবা কৰাৰ। তাৰ পাছত নিৰ্ভৰ নকৰে তুমি কোনখন গাঁৱৰ, কোনখন নগৰৰ বা কোনখন চহৰৰ, তোমাৰ ভাষা কি, তুমি ইংলিছত কথা ক'ব জানা নে নাজানা, তোমাৰ কিবা টেলেণ্ট আছে নে নাই, তোমাৰ কিবা স্কিল আছে নে নাই, এইবিলাক কোনো মাইনে নাৰাখে। বা তোমাৰ বেংক বেলেঞ্চত অনেক টকা আছে নে নাই, এইবিলাক কথাৰ কোনো পাৰ্থক্যটো ইয়াৰ নকৰে। এই সকলোবোৰ মাত্ৰ চাৰকনচিয়াছ। য'ৰ পৰা তুমি আহিছা সেই সকলোবোৰ অতীত। তাৰ পৰা তোমাৰ কোনো ভৱিষ্যত নিৰ্ধাৰণ নহয়। তোমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ ক্ষমতা মাত্ৰ তোমাৰ হাতত। সেই ক্ষমতা তোমাৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে। হয়তো বহু লোকে তোমাক বিশ্বাস নকৰিব পাৰে বা তোমাক ভৰসা নকৰিব পাৰে, কিন্তু তুমি নিজৰ ওপৰত ভৰসা ৰখাটো খুব জৰুৰী। কাৰণ নিজৰ ওপৰত যদি তোমাৰ আত্মবিশ্বাস নাথাকে জীৱনত তুমি একোৱে কৰিব নোৱাৰা। ভৰসা মানে কি? ভৰসা মানে হৈছে ভৱিষ্যত য'ত আনচাৰ্টেইন, হ'বও পাৰে বা নহ'বও পাৰে, তথাপিও কোনো কিছুৰ ওপৰত আস্থা ৰখা। যদি ভৱিষ্যতত সকলো জনাই থাকিলে হয় তেতিয়াহ'লে সকলোৱে তোমাৰ ওপৰতে বিশ্বাস কৰিলেহেঁতেন, সকলোৱে তোমাৰ ওপৰতে ইনভেষ্ট কৰিলে হয়, ৰাইট? তেনেহ'লে তুমি বুজি উঠিব লাগিব যে অন্য লোকে তোমাৰ ওপৰত ভৰসা কৰক বা নকৰক, তুমি নিজৰ ওপৰত ভৰসা কৰিব লাগিব। যদি তুমি প্ৰফেশ্যনত যাব বিচাৰা, তুমি যদি কিবা এক্সট্ৰা কৰিব বিচাৰা, তেনেহ'লে তুমি তোমাৰ ওপৰত এটা এটিটিউড ৰাখিব লাগিব। এটিটিউড ৰখাটো খুব জৰুৰী। যদি এটিটিউড নাথাকে মানুহে তোমাৰ পথত পাথৰ পেলাব, ডিম'টিভেট কৰাৰ চেষ্টা কৰিব। সেই এটিটিউড তোমাৰ জীৱনত এটা ঢালৰ কাম কৰিব আৰু তোমাৰ জীৱনত এটা এক্সট্ৰা অৰ্ডিনাৰী কাম কৰাৰ ক্ষমতা ৰাখিব সদায়। এক্সট্ৰা কিবা কৰিলেহে তুমি জীৱনত সফল হ'ব পাৰিবা, নহ'লে এই বিশ্বকোটি মানৱে যি পাই আহিছে সেই সকলোবোৰ তুমি পাবা। তাৰ বাহিৰে তোমাৰ জীৱনত তুমি একো কৰিব নোৱাৰিবা। সেই সকলোবোৰ কথা তুমি ক'ব লাগিব যিবোৰ তুমি আজি পৰ্যন্ত কোৱা নাই। সেই সকলোবোৰ কাম তুমি কৰিব লাগিব যিবোৰ কাম তুমি আজি পৰ্যন্ত কৰা নাই। সেইবোৰ কৰিবলৈ কাৰণে তুমি বিশেষ একো কৰিব নালাগে, জাষ্ট তোমাৰ মাইণ্ডটো কণ্ট্ৰল কৰিব লাগিব আৰু সেই মাইণ্ডটোৱে তোমাক অট'মেটিকলি ইনষ্ট্ৰাকশ্যন দি থাকিব যে তুমি কি কৰিব বিচাৰা, তোমাৰ ৰাস্তা কি। সমস্ত ৰাস্তা তোমাৰ অট'মেটিকলি খোল খাই গৈ থাকিব, তোমাৰ ব্ৰেইনটো অট'মেটিকলি পাৱাৰফুল হৈ গৈ থাকিব। মাত্ৰ তুমি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব আৰু আত্মবিশ্বাসেৰে নিজৰ কামবিলাক তুমি আগুৱাই নি থাকিব লাগিব। একেদিনাই যে সকলোবোৰ হৈ যাব সেয়া কোনো সাধাৰণ কথা নহয়। ধীৰে ধীৰে তোমাৰ চেঞ্জ আনিব লাগিব। প্ৰথমতে 3 দিন, তাৰ পৰা 7 দিন, তাৰ পৰা এমাহ, তাৰপিছত তুমি নিজেই গম নাপাবা যে তুমি ইমানখিনি কেনেকৈ কৰি পেলালা, তোমাৰ জীৱনটো ইমানখিনি কেনেকৈ তোমাৰ সলনি হৈ গ'ল। এই সকলোবোৰ তোমাৰ নিগেটিভ থট তোমাৰ নিজৰ মগজুৰ পৰা আঁতৰি যাব আৰু নিজকে তোমাক ষ্ট্ৰং কৰাত সহায় কৰিব। তুমি নিজকে ক'ব লাগিব য়েছ আই কেন ডু ইট। তোমাৰ ওচৰত সকলো আছে, মোবাইল, টিভি, বন্ধু বান্ধৱ সকলোবোৰ, কিন্তু শেষ পৰ্যন্ত তুমি জীৱনত সফল হ'বা নে নোহোৱা সেই সকলোবোৰ নিৰ্ভৰ কৰিব তুমি কোনবিলাক কামত সময় নষ্ট কৰিছা আৰু কোনবিলাক কামত তুমি নাই কৰা। তুমি ভিতৰি ষ্ট্ৰং হ'ব লাগিব আৰু নিজকে অৰ্ডাৰ দিব লাগিব যে তুমি কি কৰিব বিচাৰা। তোমাৰ নিজৰ ওপৰত কণ্ট্ৰল থাকিব লাগিব, যেনে আজি ফেচবুক নকৰোঁ মানে নকৰোঁ। তোমাৰ নিজৰ ওপৰত কমিটেড হ'ব লাগিব। তুমি যদি নিজকে প্ৰশ্ন কৰা যে মই এই কামটো কৰিব পাৰিম নে নোৱাৰোঁ, তাৰ মানে তুমি নিজকে ডাউট কৰা, তুমি নিজকে সন্দেহ কৰা। ষ্টপ।
বন্ধ কৰা এইবোৰ নিজকে প্ৰশ্ন কৰা বন্ধ কৰা নিজকে ডাউট কৰা বন্ধ কৰা বাছ বহুত কান্দিলা এতিয়া আৰু কান্দিব নালাগে এতিয়া উঠা নিজকে অৰ্ডাৰ দিয়া লাগিলে যিয়েই হৈ নাযাওক কিয় যিকোনো মূল্যৰে সেই বস্তুটো পোৱাৰ কাৰণে তুমি জোৰ দিয়া যিটো তুমি বিচাৰি আছা নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি দিয়া বাছ এইবাৰ উঠা আৰু এটা সিদ্ধান্ত লোৱা এবং আগবঢ়া সেই দিশত যে তুমি সেই কামটো কৰিব পাৰিবাই আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি আছিলে এইখিনি যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব লাইক কৰিলে মোৰ নিজকে ইনস্পায়াৰ যেন লাগে আৰু যদি সঁচাকৈয়ে ভাল লাগিছে তেন্তে এটা কমেণ্ট কৰিব কমেণ্টটো কৰিলে মই গম পাম যে মই কামখিনি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তেন্তে ব'লক সকলোৱে মিলি অসমৰ মানচিত্ৰখন সলনি কৰোঁ জয় আই অসম